হাই ইউটিউব চেনেল মই আজি আপোনালোকক মই দেখাব খুজিছোঁ মোৰ মানে মই যিটো মেকআপ কৰোঁ এতিয়া মই সকলো দেখাই যাম যদিহে ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে যদিহে বেয়া লাগে মই ডিলিট কৰিম আহকচোন বাৰু যে ঠিক নকওঁ মই আপোনালোকক দেখাই যাব লাগিব গতিকে আপোনালোকে ভাবিব যে মানে অভিনেত্ৰী জন্মন বয়স কেনেকৈ দেখাব পাৰি পিনে আৰু আগবাঢ়ি যাওক প্লিজ প্লিজ লাইক কমেণ্ট আহক মই দেখা যাব নাই আচলতে মই এইবোৰতো দেখাবৰ কাৰণে বহুত সময় লাগিব কাৰণ মোৰ যে সেইবোৰতো দেখাই যাব লাগিব নে নালাগে সেইবোৰ একো নাজানো কাৰণ মই দেখা যাব লাগিব প্ৰথমতে এইটো সময়খিনি মই আপোনালোকে দেখাইছোঁ মই কিন্তু শ্বুটিঙৰ কেমেৰা আছে এই কেমেৰাখন মই আৰু এনজয় কৰা এইটো কেমেৰাখন মানে মই লাগে কাৰণে এইটো বস্তু মোক মানে এনজয় কৰা হয় শ্বুটিঙৰ কেমেৰা এটা মানে মই আৰু এটা মানে ইংলিছ শিকিব মানে এইখন এটা মই পঢ়িয়ে থাকোঁ কিন্তু প্ৰায় ইংলিছ লগতে মই দেখুৱাই যাব খুজিছোঁ মোৰ ষ্ট্ৰিপ মেকআপ এইকেইটা বস্তু আহকচোন বাৰু চাই যাব কি আছে আপোনালোকৰ মাজতে মই দেখাই যাম আচলতে এয়া হ'ল মোৰ জেবি ফেচ ছানস্ক্ৰীম দেখিছে নহয় জেবি ফেচ ছানস্ক্ৰীমটো আপোনালোকে ল'লে এনেই মুখত একো নহ'ব আৰু লগতে আছে ভেচলিন আপোনালোকে ভেচলিন লৈ ভাল পায় নহয় নিশ্চয় এই ভেচলিনটো ওঠ নাফাটে হাত নাফাটে কিন্তু আৰু লগতে মেকআপ এইটো কিন্তু অল্ড মেকআপ হয় খুলি চালে এনেই গম পাব এনে নাম কি অল্ড মেকআপ মানে অল্ড কৰিব পাৰে মোৰ এইটো আছে বাৰু এইটো হ'ল আই শ্বেডো আপোনালোকৰ চকুৰ আই অত্যাধিক জিটিকি থকা এইটো লাগিবই মোৰতো এইটো অভিনয়ত লাগেই শ্বুটিঙত লাগেই এনেকুৱা বস্তু মোৰতো লাগেই আৰু মই যিটো আনি থৈছোঁ সেইটোহে লাগে আৰু তো এনেই মানে আৰু এটা আছে এইটো আই কালাৰৰ মেট আই কালাৰ এটা নাই এটা শেষ হ'ল আৰু এইটো আনিব লাগিব এইটো কি কৰিবি আৰু গোটেইটো দেখুৱাবলৈ হ'লে এইটো প্লেচখন এইটো আকৌ ফেচ মেকআপৰ কাৰণ মই ফেচ মেকআপত লোৱাহে নাই মই 4-5 দিনমান হ'লেই এইটো হ'ল লিপষ্টিক এটা লিপষ্টিক এইটো আইলাইনাৰ এইটো হ'ল লেকমি পেচ মাত সেইটো বস্তু মানে গাখীৰৰ নিচিনা লাগে এনেই গাখীৰৰ এইটো এমান হয় এমান সেইটো কিন্তু ল'লে কিন্তু আপোনাৰ স্কিনটো ভাল হ'ব পাৰে মই এই মোৰ আৰু মেকআপৰ বস্তু আছে এইটো হ'ল মাস্কাৰ মই লওঁৱেই প্ৰায় শ্বুটিং সময় লওঁ আৰু ক'ৰবাত যায় যিয়ে ঠিক নকওঁ মই দুটা এদিনা দেখালোঁৱেই বাৰু আৰু কি আছে দেখুৱাবলৈ এটাই আছে কাৰণ মই বিহু নাচিব হ'লে কপৌ ফুল লওঁ কপৌ ফুল আৰু গামখাৰু আৰু মোৰতো আছেই জোনবিৰিসমূহ এয়া দেখিছে জোনবিৰি মাত্ৰ মোৰ দুটাহে আছে এয়া সেইটো আৰু এইযোৰ কিনিবহে লাগিব আৰু যেতিয়া আপোনালোকে দুখ কৰে ক'লা নপৰিবৰ বাবে এইটো বস্তু দেখাইছোঁ মই এনেকৈ সানিবলৈ লাগে কিন্তু আপোনালোকে নিশ্চয় গম পাইছে এইটো বস্তু মই লৈ দেখাওঁ বুলি কয় নিশ্চয় জনাবতো লাগিব আপোনালোকে এইটো বস্তুটো ল'লে মানে আপোনালোকৰ ঠিক আছে মই এইটো লগাই দেখাই আছোঁ দেখাবতো লাগিব আইনাত দেখাবতো লাগিব এইটো দেখুৱাৰ আগতে
মই আপোনালোকে আইনাৰ মাজতে মই দেখাইছোঁ বাৰু এনেকালৈ এতিয়া এইটো যে আপোনালোকে এইটো লগাওঁতে মানে চকু পানী ওলাওঁতে কিন্তু একো নহয় কিন্তু মোৰ যে এইটো বস্তু কলা কলা দাগ হৈ পৰিছে সেইটো কাৰণে মই চকু মই মানে এনিটাইম মানে ৰাতি খোৱাৰ সময়তো লগাওঁ দিনতো লগাওঁ যে চকুৰ পতা দুখ মানে একো নহয় সেইটো বুলিকৈ ভাবিলোঁ আৰু মানে এয়া চাওক যে চকুৰ পতাটো লেছ ভাল হৈ যায় কাৰণ এইটো বস্তুৰ কাৰণে মানে মোৰ চকুটো অলপ কলা হৈ থাকে আৰু এটা কথা আমাৰ মানে দুখ লাগিলে এনেকুৱা হয় মইতো জানোৱেই কিন্তু মানে এইটো আইকনিকটো লগাব লাগে তাৰপিছত আৰু চকু পতা ভাল লাগে দেখাব পাৰিলোঁ এইটো এটাই মাত্ৰ হ'ল আৰু আচলতে মই লওঁ সেন্দুৰ নাটকত কিন্তু মই সেন্দুৰটো ইমান নাটক কৰিব পাৰোঁ কিন্তু সেন্দুৰ নাই নোৱাৰোঁ এটা কথা মই আচলতে আজি বাৰু আপোনালোকক মই সেইটোৱে দেখাব পাৰিছোঁ থেংক ইউ ছ' মাছ লাইক শ্বেয়াৰ কমেণ্ট কৰিব বাই বাই